তো হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ স্বাগতম এডুকেশ্যন ফৰ অনলাইন চেনেললৈ। তো আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত অনলাইন এপ্লাই হৈ আছে আৰু মই ইতিমধ্যে এতিয়ালৈকে আপলোড কৰা নাই, কিন্তু এতিয়া আপোনালোক গৈ আছোঁ অনলাইন এপ্লাই কেনেকৈ কৰিব দেখুৱাবলৈ। মই আপোনালোকে মোৰ যিহেতু লেপটপ আছে, মই লেপটপতে কৰিম বুলি ভাবিছোঁ, কাৰণ অলপ সুবিধা হয় কৰিবলৈ। আপোনালোকে মোবাইলতো হয়তো পাৰিব, প্ৰথমত অলপ প্ৰব্লেম দি আছিলে, তো মই লেপটপতে দেখুৱাই দিছোঁ কম্পিউটাৰ স্ক্ৰীণত। তো বলক, তো যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব শেষত। তো আপোনালোকে কি কৰিব, ক্ৰোম বা ফায়াৰফক্স যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মোবাইলত যিহেতু ক্ৰোম ব্ৰাউজাৰে থাকে, তো মই ইয়াতে ফায়াৰফক্সটো অ'পেন কৰিছোঁ। ক্ৰোম ব্ৰাউজাৰটো দেখি আছে, তলত ক্ৰোম ব্ৰাউজাৰটো আছে, তো মই এতিয়া ফায়াৰফক্সটো অ'পেন কৰি লৈছোঁ বাৰু। তো আপোনালোকে যদি ইয়াতে টাইপ কৰে sevaonline.org, আপোনালোকৰ লিংক খোল খাই আহিব। তেতিয়া অলপ প্ৰব্লেম কৰিছে। তো ফ্ৰেণ্ডছ, এনেকৈ খোল খাব আপোনালোকৰ পেজটো। এইটো মোৰ যিহেতু লিংক দুটা মুকলি কৰিছে, গোটেইখিনি আপোনালোক ডিছক্ৰিপশ্যনত থাকিব। যদি আপোনালোক গ্ৰেড 3ত এপ্লাই কৰে বা গ্ৰেড 4ত এপ্লাই কৰে, ছেপাৰেটকৈ মই লিংক দি দিছোঁ ডিছক্ৰিপশ্যনত। আৰু আপোনালোকৰ ছেবাৰ পৰা কৰিব বিচাৰিছে নে আছাম গভৰ্ণমেণ্টত তাৰ পৰা কৰিব বিচাৰিছে, গোটেইখিনি মই দি দিছোঁ ছেপাৰেটকৈ। তো চাওক, এনেকৈ পেজটো খোলাৰ পিছত দুটা দিছে, ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট আৰু ক্লাছ 4 পোষ্ট। তো ক্লাছ 3 হ'লে এপ্লাই হেয়াৰ, আৰু 4 হ'লে এপ্লাই হেয়াৰ। তো HS পাছৰ কাৰণে গ্ৰেড 4টোৱে ভাল, আৰু গ্ৰেড 3 যিহেতু অলপ ছায়েন্সৰ পৰা হ'বলগীয়া পোষ্ট আছে, লগতে গ্ৰেজুৱেট পাছ। তো মই এতিয়া কৰিম গ্ৰেড 4 এপ্লাই হেয়াৰত ক্লিক কৰি দিলোঁ। তো পেজটো লোডিং হৈ আছে। চাওক, এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকে যদি কিবা কুৱেশ্যন থাকে, যে আপোনালোকৰ মনত যদি কিবা ডাউট আছে, ছাপ'জ ইফ আই ডোণ্ট হেভ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কেন আই এপ্লাই ফৰ দ্য পোষ্ট, যে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাই, আপুনি এপ্লাই কৰিব পাৰিবনে? আপুনি ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনচাৰ আহি যাব, চাওক, নো ইউ কেন নট। তো এনেকৈ আপোনাৰ বহুতখিনি কুৱেশ্যন আছে, ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰে। তো এতিয়া প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত যাব লাগিব। ৰেজিষ্ট্ৰেশ্যনত যোৱাৰ লগে চাওক, দুটা ৱেবছাইট আছে, এটা আছে ছেবা আৰু এটা আছে assamgov.in। এইটোৰ ৱেবছাইটটো মই লিংক দি দিছোঁ ডিছক্ৰিপশ্যনত। তো এইখিনিত অহাৰ পিছত আপোনালোকে নেক্সট ক্লিক কৰিব তলত। তো নেক্সট ক্লিক কৰি দিয়াৰ লগে চাওক, এতিয়া ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো দি দিবলৈ গৈছে, আৰু লগতে মোবাইল নাম্বাৰটো। তো তাত এটা OTP যাব, OTPটো দি ভেৰিফাই কৰিব লাগিব। তো মই দি লৈছোঁ। আৰু আপোনালোকে জানে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰ কোনটো দিব লাগিব, যিটো নতুন, এতিয়া আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছে বা নতুনকৈ এপ্লাই কৰিছে তেখেতসকলৰ কাৰণে, সেইটোৱে হ'ব নাম্বাৰ। তো মই এইখিনি দি লৈছোঁ। তো ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ এনেকুৱা টাইপৰ, তো এনেকৈ দি ল'ব। মই এইটো দি লৈছোঁ, আৰু বাকীখিনি মোবাইল নাম্বাৰটো দি মই চেণ্ড OTP ক্লিক কৰি দেখুৱাই দিছোঁ আপোনালোকক। তো ফ্ৰেণ্ডছ, মোৰ নাম্বাৰ দি হৈ গ'ল। এতিয়া চেণ্ড OTPত মই ক্লিক কৰি দিম। চাওক, এনেকৈ দেখাব OTP চেণ্ড টু মোবাইল নাম্বাৰ। এতিয়া OTPটো এণ্টাৰ কৰিব লাগিব, যিহেতু এইটো মোৰ নিজে কৰা নাই, মোৰ লগৰ এজনৰ কৰি দি আছোঁ, যিজন ফ্ৰেণ্ড হয় ধেমাজিৰ পৰা। তো যদি আপোনালোকে নোৱাৰে, যদি আপোনালোকে বিচাৰে, তেনেহ'লে মোক জাষ্ট 80 rupees এটা পে' কৰিব লাগিব, আৰু আপোনালোকৰ পোষ্ট অনুযায়ী আপোনালোকৰ ফিজখিনি আৰু আপোনালোকৰ পে'মেণ্ট, মানে মোৰ 80 rupees চাৰ্জ। আৰু যদি বিচাৰে তেনেহ'লে মই কৰি দিব পাৰিম। তো এনেকৈ কৰি আছোঁ মই। তো OTP চেণ্ড হৈছে, মই OTPটো দি ল'ম। আৰু আপোনালোকৰ কেনেকৈ কি কৰিব, ডেছক্ৰিপশ্যনত এটা হেৰি পাব, আপোনালোকে email ID পাব, তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তো ফ্ৰেণ্ডছ, OTP আহি গ'ল। এতিয়া মই ভেৰিফাই OTPত ক্লিক কৰি দিম। তো চাওক, OTP ভেৰিফিকেশ্যন ছাকচেছফুল বুলি আহি গৈছে ধুনীয়াকৈ। তো এতিয়া কৰিম নেক্সট। তো নেক্সটত অহাৰ লগে লগে ধুনীয়াকৈ এনেকৈ আহি গৈছে চাওক পেজটো। তো ইয়াতে কি সুধিছে, মই অলপ ডাউন কৰি দিওঁ। তো ইয়াতে আপোনাৰ কৈছে যে ফৰ দ্য পোষ্ট অফ হুৱাৰ মিনিমাম কোৱালিফিকেশ্যন ইজ ৰিড আপ টু ক্লাছ 8। তো ইয়াত যদি আপোনালোকৰ তাত ক্লাছ 8ৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকে এছ কৰিব। যদি নাই, তেনেহ'লে নকৰিব, কাৰণ আপোনালোকে কি কয়, এক্সামৰ সময়ত বা ভেৰিফিকেশ্যনৰ সময়ত প্ৰয়োজন হ'বই। বহুতে কমেণ্ট কৰে যে মোৰ 8+ নাই, কিন্তু মই কৰিম নেকি? নকৰিব। যদি আপোনালোকে পাৰে উলিয়াই লওক, যদি উলিয়াব পাৰে তেনেহ'লে উলিয়াই লওক, উলিয়াই লৈ কৰি লওক, কাৰণ মে' মাহৰ 30 তাৰিখলৈকে লাষ্ট ডেট আছে। আৰু তাৰপিছত আপোনাৰ দি আছে যে ফৰ দ্য পোষ্ট হুৱাৰ মিনিমাম কোৱালিফিকেশ্যন HSLC ক্লাছ 10ৰ ইকুইভেলেণ্ট। তো যদি HSLC পাছ, তেনেহ'লে মই অকল এইটো দিম।
হৈ গ'ল। এতিয়া আপোনালোকক এইটো মই দেখুৱাই দিছোঁ, তাৰপিছত পূৰাই ল'ম বাৰু। প্ৰথমতে আপোনালোকে নেম অফ দ্য এপ্লিকেণ্ট দিব, নেম অফ দ্য পোষ্ট বা বিবাহিত যদি ছোৱালী মাইকী মানুহে যদি এপ্লাই কৰি আছে তেনেহ'লে তাতে গিৰিয়েকৰ নামটো দি দিব। তাৰপিছত নেম অফ দ্য মাদাৰ নেম, তাৰপিছত ফাদাৰ নেম, এপ্লিকেণ্ট ডেট অফ বাৰ্থ, তাৰপিছত জেণ্ডাৰ, তাৰপিছত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এতিয়া আছেই, কেটেগৰীটো চিলেক্ট কৰিব আপোনাৰ কেটেগৰীটো, যেনে মই এতিয়া STP যিটো মই চিলেক্ট কৰি আছোঁ, আৰু এইটো মই এনেকৈ ন' কৰি দিব, যিহেতু দিব্যাংগ মানে ফিজিকেল হেণ্ডিকেপ হয় নেকি। এক্স ছাৰ্ভিচমেন ন', নেশ্যনেলিটি ইণ্ডিয়ান ধুনীয়া হৈ আছে, ৰিলিজিয়ন যিহেতু হিন্দু। তাৰপিছত আপোনালোক এড্ৰেছ লাইনটোত কেনেকৈ ফিল কৰিব, আপোনালোকে ইয়াতে দি দিব ভিলেজ বা টাউন, তাৰপিছত আপোনালোক পোষ্ট অফিচ, তাৰপিছত PS, আপোনাৰ যিহেতু চিটি নামটো ইয়াতে দিব বা ভিলেজ নামটো আকৌ দি দিব। পুলিচ ষ্টেচন আপোনালোকৰ ইয়াতে আছে, ধুনীয়াকৈ দি দিব, পিনটো ইয়াতে দি দিব, ডিষ্ট্ৰিক্ট ইয়াতে আহি যাব। তাৰপিছত নেম অফ দ্য ৰেভিনিউ চাৰ্কেল, নেম অফ দ্য ব্লক বা পঞ্চায়ত নেম, ইয়াতে ষ্টাৰ মাৰ্ক নাই, নিদিলে হ'ব, কিন্তু যদি জানে তেনেহ'লে দি দিয়ক, যিহেতু ষ্টাৰ মাৰ্কখিনি দিবই লাগিব। তাৰপিছত আপোনালোকৰ চাওক ইয়াতে কৈছে যে প্ৰেজেণ্ট এড্ৰেছ নট ছেম উইথ দ্য পাৰ্মানেণ্ট এড্ৰেছ। যদি আপোনালোকৰ প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছ একে নহয় তেতিয়াহে আপোনালোকে এইটো ক্লিক কৰিব। সেই ওপৰত যিটো দিব আপোনালোকে এড্ৰেছটো, সেইটো যদি আপোনালোকৰ একে হয় তেনেহ'লে এইটোত টিক নকৰিব। যদি বেলেগ হয় তেতিয়াহ'লে এইটোত টিক কৰি দিয়াৰ লগে লগে আকৌ তলত আহি যাব প্ৰেজেণ্ট এড্ৰেছৰ কাৰণে। তো এইটোত যদি একে হয় টিক নকৰিব, মোবাইল নাম্বাৰটো দিয়াই থাকিব, ইমেইল আইডিটো দি দিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব। তো আধাৰ কাৰ্ড নাম্বাৰ নিদিলেও একো কথা নাই, ষ্টাৰ মাৰ্ক নাই। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, প্ৰিফাৰেঞ্চ অফ ডিষ্ট্ৰিক্ট ফৰ এপিয়াৰিং ইন দ্য ৰিটেন এক্সামিনেশ্যন। তো যিহেতু মই এইটো আপোনালোকৰ ধেমাজি, যিহেতু মোৰ লগৰজন ধেমাজি হয়, তো মই প্ৰথমতে ধেমাজি চিলেক্ট কৰিব দিছে। তাৰপিছত ছেকেণ্ডত দিছে লখিমপুৰ চিলেক্ট কৰি দিছে, তাৰপিছত ডিব্ৰুগড়। তো এনেকৈ আপোনালোকৰ যিটো ওচৰ হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ এটা কৈছে যে HSLC আৰু হায়াৰ ছেকেণ্ডেৰী ইয়াতে দি দিব লাগিব আপোনাৰ ষ্ট্ৰীম, যিহেতু হায়াৰ ছেকেণ্ডেৰী আৰ্টছ ছায়েন্স তিনিটা ষ্ট্ৰীম থাকে, মেট্ৰিকৰ এইখিনিত নাথাকিব। মাৰ্কছ অবটেইন আপোনালোকে কিমান পালে আৰু ইয়াতে কিমান মাৰ্কছৰ সেইটো দিব লাগিব। পাৰ্চেণ্ট অট'মেটিক আহি যাব, ইয়াৰ অফ পাছিং কিমান চনত পাছ কৰিছে, নেম অফ স্কুল কোনটো স্কুল বা কলেজৰ পৰা পাছ কৰিছে, আৰু নেম অফ দ্য ডিষ্ট্ৰিক্ট ফৰ ৰিড ক্লাছ বা নেম অফ দ্য বৰ্ড অফ HSLC এণ্ড এবভ। তো ক্লাছ 8 হ'লে আপোনালোকে ডিষ্ট্ৰিক্টখনৰ নাম দিব পাৰে, বা আৰু আপোনালোকে যদি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দি আছে তেনেহ'লে নেম অফ দ্য বৰ্ড বা বৰ্ড দিব পাৰে। HSLC আপোনালোকৰ সেৱা, আৰু HS আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, অৰ্থাৎ AHSEC এনেকৈ দি দিব। তো এইখিনি মই একেবাৰে দি ল'ম, সেইকাৰণে মই দিয়া নাই। তো চুজ দ্য মিডিয়াম অফ ইণ্টাৰেষ্ট অন দ্য কুৱেশ্যন পেপাৰ বুকলেট ৰিটেন টেষ্ট। তো আপোনালোকে যিহেতু অসমৰে হয়, কিছুমানৰ যদি সুবিধা হয় যে আপোনালোকে ৰিটাৰ্ণ এক্সামটো কেনেকৈ এটেম্প কৰিব, এছামিছত বিচাৰিছে কুৱেশ্যন পেপাৰ, নে বেংগলী, নে বড়ো, নে ইংলিছ। তো এইখিনি আছে, তো মই এছামিছ চিলেক্ট কৰিছোঁ। চাওক ইয়াতে কি থাকিব, এনেকুৱা থাকিব যে হয়তো দিব পাৰে যে যদি এছামিছ চিলেক্ট কৰিছোঁ যে এছামিছ কুৱেশ্যন পেপাৰো দিলে, কিন্তু আজিকালি বহুতে কি কৰে আপোনালোকৰ যেনেকৈ মেট্ৰিকৰ কুৱেশ্যন পেপাৰ এটাতে আপোনালোকৰ ইংলিছ, বেংগলী, এছামিছ, বড়ো গোটেইখিনি থাকে, তেনেকুৱা টাইপৰে দিব চাগে। সেইটো যিয়ে নহওক, আপোনালোকৰ যিটো হয় সেইটোৱে দি দিব, এছামিছ চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোক এটা ফটো আৰু ছিগনেচাৰটো আপলোড কৰিব। তাৰপিছত আপোনালোক এটা পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটো কেনেকৈ ক্ৰিয়েট কৰিব চাওক, আপোনাৰ নাম যদি ৰাহুল, তো আপোনালোকে আৰটো কেপিটেল দিব, আৰু বাকীকেইটা ৰাহুলৰ আৰটো কেপিটেল, বাকীকেইটা স্মল দিব। তাৰপিছত আপোনালোকে @ 1 2 3 এনেকৈ দি দিব, এবাৰতে লৈ ল'ব। তো ইয়াতে যিহেতু দেখুৱাব নোৱাৰিম মই, ইয়াতে নেদেখাব, তো মই স্ক্ৰীণত দেখুৱাই দিম এবাৰ। তাৰপিছত আপোনালোকে এইখিনি হোৱাৰ পিছত ডিক্লেৰেশ্যনত ক্লিক কৰিব, আৰু প্ৰিভিউটো ভেৰিফাইড ক্লিক কৰিব, এবাৰ প্ৰিভিউ কৰি ল'ব। তাৰপিছত যদি চব অ'কে আছে তেনেহ'লে ছাবমিটত ক্লিক কৰিব, যিহেতু পে'মেণ্ট দিব লগা হৈ আছে। তো ফ্ৰেণ্ডছ এইখিনি মই পূৰাই লওঁ এতিয়া। তো ফ্ৰেণ্ডছ মই মাজতে এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ। চাওক আপোনালোকে যেতিয়া পাৰ্চেণ্টেজ এইবোৰ স্কুল নেম কিবা কিবি দিব, তাৰ তলতে চাব এটা আৰ ইউ গ্ৰেজুৱেট বুলি আছে, ষ্টাৰ মাৰ্ক আছে। আপোনালোকে যদি গ্ৰেজুৱেট তেনেহ'লে এছ কৰিব, যদি নহয় তেনেহ'লে ন' কৰিব, কাৰণ ইয়াতে ক্লাছ 8ৰ মানে গ্ৰেড 4 পোষ্ট হয়। গ্ৰেজুৱেট থকাসকলে নিদিয়াটোৱে ভাল হ'ব বাৰু। যদি হয় তেনেহ'লে এছ কৰিব, যিহেতু ৰুলৰ খিলাফটো যাব নোৱাৰি। তো ফ্ৰেণ্ডছ মোৰ ফৰ্মখন পূৰাই হৈ গ'ল। তো এতিয়া ফটো চটো দিলোঁ, মই গোটেইখিনি দিলোঁ, ফটো ছিগনেচাৰ গোটেইখিনি দি দিলোঁ। চাইজটো আপোনালোকতো গমেই পায়, চাইজটো ইয়াতে দিয়ে দি চাওক,
আপোনালোকৰ ফটোখনৰ চাইজ হ'ব লাগিব 30 KB ভিতৰত আৰু হাইট হ'ব 250 to 320 পিক্সেলত হ'ব লাগিব আৰু ৱেইটটো বিচাৰিছে 150 পৰা 220 পিক্সেলৰ ভিতৰত আৰু সিগনেচাৰত 30 KB ভিতৰত হ'ব লাগিব আৰু হাইট বিচাৰিছে আপোনাৰ 100 পৰা 180 লৈকে পিক্সেল আৰু ৱেইট বিচাৰিছে 150 পৰা 220 পিক্সেল তো এইখিনি হৈ গ'ল এইখিনি হোৱাৰ পিছত আপোনালোকে কি কৰিব এতিয়া পাছৱৰ্ডটো মই দি দিব এবাৰ তো মই যিহেতু কৈছিলে আপোনালোকক প্ৰথমৰটো মই কেপিটেল দিম তাৰপিছত বাকিখিনি দি আছোঁ তো এনেকৈ দি হৈ গ'ল তাৰপিছত মই কি কৰিম ডিক্লেয়াৰেশ্যনত ক্লিক কৰিম দুটা ডিক্লেয়াৰেশ্যন আছে তাৰপিছত মই এবাৰ কি কৰিম এতিয়া প্ৰিভিউ টু ভেৰিফাই এবাৰ প্ৰিভিউ টু ভেৰিফাইত মই ক্লিক কৰি চাম তো প্ৰিভিউ টু ভেৰিফাই ইয়াত আহিছে চাওক প্লিজ চিলেক্ট য়েছ অৰ নট তো এতিয়া মই ক্লাছ 8ৰটো ন' কৰা নাছিলোঁ তো এইটো ন' কৰি দিলোঁ তো প্ৰিভিউ কৰি ল'ব এতিয়া মই এবাৰ জাষ্ট চেক কৰি লৈছোঁ গোটেইখিনি তো ফ্ৰেণ্ডছ মোৰ প্ৰিভিউ কৰি হৈ গ'ল এতিয়া মই ফাইনেল ছাবমিটটো কৰি দিম আৰু এতিয়া লিখা আছে চাওক ফাইনেল ছাবমিটশ্যন উইল বি একচেপ্টেড অনলি আফটাৰ পে'মেণ্ট তো মই এতিয়া ফাইনেল ছাবমিটটো কৰি দিওঁ ফাইনেল ছাবমিটত ক্লিক হোৱা নাই তো মই এতিয়া প্ৰিভিউটো আকৌ কৰি দিওঁ এনেকৈ আহি গ'ল সেইটো চিলেক্ট কৰা নাছিলোঁ তো এতিয়া ধুনীয়াকৈ এনেকৈ ফৰ্মটো ফিল মানে খোল খাই গৈছে আপুনি এবাৰ চাই লওক নেম অফ দ্য মাদাৰ বা ফাদাৰ তাৰপিছত আপোনালোক কি দিলে for the post minimum qualification graduate with diploma and degree in computer science friends মোৰ প্ৰিভিউ কৰি হৈ গ'ল তো এতিয়া মই কি কৰিম তো ছাবমিটটোত ক্লিক কৰি দিম যেহেতু ফাইনেল ছাবমিট আহিছে তো মই ছাবমিটত ক্লিক কৰি দিম ছাবমিট ক্লিক কৰি দিয়াৰ লগে ইয়াক সুধিছে চাওক আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট দ্য ফৰ্ম তো মই অ'কেত ক্লিক কৰি দিছোঁ যিহেতু মোৰ ছাবমিট ফাইনেল হয় তো অলপ ল'ডিং হোৱা পেজটো ল'ডিং হোৱাৰ লগে চাওক এনেকৈ আহি গ'ল ৰেজিষ্ট্ৰেশ্যন একনলেজমেণ্ট তো আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ পাব নিজৰ নামটো পাব তাৰপিছত আপোনালোকৰ দেউতাৰ নাম মাৰ নাম ডেট অফ বাৰ্থ আৰু মোবাইল নাম্বাৰ ইমেইল আই ডি কেটেগৰী আৰু ফিজ টু বি পেইড তো ফিজ টু বি পেইড ধুনীয়াকৈ দি দিছোঁ 150 তো তাৰপিছত মই যাব লাগিব গ' ফৰ পে'মেণ্ট তো পে'মেণ্টত যোৱাৰ আগতে মই এইটো অলপ এটা ফটো মাৰি ৰাখি দিওঁ বা স্ক্ৰীনশ্বট কৰি ৰাখি দিব আপোনালোকে এনেও গ' ফৰ পে'মেণ্টত ক্লিক কৰি দিম গ' ফৰ পে'মেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে কি হয় তাৰপিছত চাই দেখুৱাই আছোঁ আপোনালোকক পে'মেণ্টত গুচি যোৱাৰ পিছত পেজটো ল'ডিং হৈ আছে আকৌ ভিডিঅ'টো অলপ দেৰি হ'ব পাৰে একো নাই তো আপোনালোকে কি পঠিয়াব লাগিব ইমেইল আই ডিত বা যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে মেছেজ কৰিব একো হেৰি নাই মই ৰিপ্লাই দিম বা কমেণ্ট কৰিব পাৰে তো চাওক এতিয়া আহি গ'ল ধুনীয়াকৈ আপোনালোকে কি বিচাৰি দিব ক্ৰেডিট কাৰ্ডেৰে দিব নে ডেবিট কাৰ্ডেৰে দিব নে আদাৰ ডেবিট কাৰ্ড ইণ্টাৰনেট বেংকিং ৱালেট বা QR বা UPI তো গোটেইখিনি দিব পাৰে তো যদি আপোনালোকে UPI আজিকালি সকলোৱে চলাই আপোনালোকে জানে যেনেকৈ আপোনালোকে যদি ফোনপে' চলাই আছে মোবাইল নম্বৰটোৰ লগত @YBL বুলি দিয়াৰ লগে লগে আপোনালোকৰ আহি যাব তো UPI দিলে আপোনালোকে মেক ভীম UPI বুলি আহিব তো দিব পাৰি মই ভীম UPI দি দিওঁ আৰু আপোনালোকে যদি ডেবিট কাৰ্ডেৰে দিব বিচাৰে তেনেহ'লে এটা কাৰ্ড নাম্বাৰ তো ওপৰত 16টাত যিহেতু চাৰিটাকৈ নাম্বাৰ থাকে আৰু 4টা ভাগ থাকে ওপৰত আৰু আপোনালোকৰ সেইটোৱে আছে কাৰ্ড নাম্বাৰ তাৰপিছত এক্সপায়াৰী মান্থ আৰু ইয়াৰ দি দিব আৰু CVV বা CVC এইটো আপোনালোকৰ কি হয় আপোনালোকৰ ATM কাৰ্ডখন ওলোটাই দিব তাৰপিছত চাব 3টা আখৰ দিয়া আছে বগা ঠাইডোখৰত 3টা আখৰ দিয়া আছে তো সেইটো হৈছে আপোনালোকৰ CVVC নাম্বাৰ আৰু কাৰ্ড হোল্ডাৰ্ছ নেম কাৰ্ড হোল্ডাৰটো দিয়া আছে তো সেইটোৰ পৰা তো মই কি কৰোঁ তাকে ভাবি আছোঁ বা আপোনালোকে QR কোডেৰেও দিব পাৰে সেইটো আপোনালোকে QR কোডটো স্কেন কৰি দিব পাৰে তো মই কি কৰোঁ UPIৰে দি দিওঁ ভীম UPI তো সহজ হ'ব সোনকালে হৈ যাব তো চাওক একো ফিজ নালাগে এক্সট্ৰা ফিজ নালাগে জাষ্ট 150 তো এইটো ৰিকুৱেষ্ট প্ৰচেচিঙত হৈ আছে তো এতিয়া UPI আইডিটো ডায়েল কৰিব দিছে আৰু আপোনালোকে কোডটো স্কেন কৰি আপোনালোকে ক্লিক হেয়াৰ টু স্কেন তো মই মোৰ UPI আইডিটো দি দিলোঁ মেক পে'মেণ্ট মেক পে'মেণ্টত আহি গৈছে ল'ডিং হ'ব এতিয়া ট্ৰানজেকশ্যন মানে কি হৈছে মোৰ এতিয়া মোৰ কি হ'ব জানেনে এতিয়া মোৰ মোবাইলত মই যদি হেৰি খোলোঁ ফোনপে' খোলোঁ
তো ফোনপে'ত দেখুৱাই দিব ইয়াতে এটা ৰিকুৱেষ্ট আহিছে বুলি। এটা ৰিকুৱেষ্ট আহিছে, চাওক এই ৰিকুৱেষ্ট আহি গ'ল। তো এতিয়া মই কি কৰিম, এইটো পে' কৰি দিম। তো পে' কৰি দিয়াৰ লগে এনেকৈ আহিছে, পে' কৰি দিম মই এইটো। আৰু পে' কৰি দিয়াৰ লগে এই পেজটো আপোনালোকে বন্ধ নকৰিব, ইয়াৰ পৰা ডাইৰেক্ট লৈ ল'ব। গভৰ্ণমেণ্ট অফ আছাম বিল ডেস্ক বুলি আহিছে। তো আহি গ'ল, পে'মেণ্ট পাছৱৰ্ড দি দিলোঁ। এতিয়া পে'মেণ্ট, তো প্ৰচেছিং পে'মেণ্ট হৈ আছে। তো চাওক পে'মেণ্ট ইয়াৰ পৰা হৈ গ'ল আৰু লগে লগে এইফালে আপোনালোকৰ হৈ গ'ল। তো অনলাইন পে'মেণ্ট ট্ৰানজেকশ্যন ছাকচেছফুল। কেণ্ডিডেট নাম, দেউতাকৰ নাম আহিছে, অৰ্ডাৰ এপ্লিকেশ্যন তেনেকৈ আহিছে, ফিজ ইমান। তো ছাকচেছফুল হৈ গ'ল। এতিয়া আপোনালোকৰ ক্লিক হেয়াৰ টু লগ ইন। তো লগ ইনত গৈ আপোনালোকে এতিয়া লগ ইন কৰক, তাৰপিছতহে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ৰাখি দিব। এপ্লিকেশ্যন মই ফটো মাৰি ৰাখিছিলোঁ যিহেতু, তো ফটো মাৰাৰ পৰা মই আপোনালোকক এতিয়া নাম্বাৰটো দি, এপ্লিকেশ্যন নাম্বাৰটো লাগিব যিহেতু ইয়াতে বিচাৰিছে। এপ্লিকেশ্যন নাম্বাৰৰ পাছৱৰ্ডটো দি পিনেহে আপোনালোকে লগ ইন কৰিব পাৰিব। তো মই এপ্লিকেশ্যন নাম্বাৰটো দি দিওঁ। তাৰপিছত পাছৱৰ্ড যিটো মই আপোনালোক দেখুৱাই দিছিলোঁ যে প্ৰথমতে যিটো কৈ দিছিলোঁ, মই দি হ'ল। এতিয়া লগ ইনত ক্লিক কৰিম। তো চাওক এনেকৈ আহি গ'ল আপোনালোকৰ নাম্বাৰটো, এপ্লিকেশ্যন ফুল নেম, এপ্লিকেশ্যন নাম্বাৰ, দেউতাকৰ নাম, ডেট অফ বাৰ্থ। তো ছাকচেছ বুলি আহি গৈছে। বাকী একো প্ৰিণ্টৰ একো অপশ্যন অহা নাই বাৰু, ছাকচেছ বুলি দেখুৱাইছে, পে'মেণ্ট ছাকচেছ। তো এনেকৈ আহি গৈছে। তো প্ৰিণ্টৰ একো নাই ইয়াতে, ভাবিছিলোঁ মই প্ৰিণ্ট হ'ব বুলি, কিন্তু ইয়াতে প্ৰিণ্ট হ'ব লগা একোৱে বস্তু দিয়া নাই। তো ফ্ৰেণ্ডছ এইখিনিয়ে আছিলে, বাকী একো নাই বাৰু। লগ আউট আছে, প্ৰফাইল আছে। তো আপোনালোকৰ মোবাইলত হয়তো মেছেজ যাব, মই এতিয়া মোৰ লগৰজনক ফোন কৰি সুধিম বাৰু। তো আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন ইয়াতে দি দিছে প্ৰফাইলত, বাকী একো দিয়া নাই। তো চাওক এইটো ফৰ্মখন এনেকৈ আহিছে। ফৰ্মখনত পাৰ্চনেলত ক্লিক কৰি দিয়াৰ লগে তাৰপিছত আপোনালোকে এইটো প্ৰিণ্ট কৰি দি দিব পাৰে, যদি আপোনালোকে প্ৰিণ্ট কৰিব বিচাৰে। তো এইটো মই প্ৰিণ্ট কৰি তাক দি দিওঁ, যিহেতু প্ৰমাণ এটা লাগিব এপ্লাই কৰা। তো এইটো আহিছে ফৰ্মখন। তো এইটো মই এতিয়া প্ৰিণ্ট কৰি তাক দি দিওঁ। তো কণ্ট্ৰল পি। তো ফ্ৰেণ্ডছ এনেকৈ আহিলে। এতিয়া মই এইটো মোৰ যিহেতু মোৰ প্ৰিণ্ট নাই বৰ্তমান, প্ৰিণ্ট টু পিডিএফত মই এতিয়া প্ৰিণ্ট কৰি মানে তাক দি দিম। তো ফ্ৰেণ্ডছ এইখিনি আছিলে ভিডিঅ'টো। যদি ভাল লাগিছে লাইক এটা কৰিব, আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন ভিডিঅ' আপডেট পাই থাকিবলৈ। তো আৰু যদি কোনোবা ইণ্টাৰেষ্টেড হয় তেনেহ'লে যোগাযোগ কৰিব পাৰে বা কমেণ্ট কৰিব পাৰে। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে, আৰু ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' আপডেট পাই থাকিবলৈ। তো আজিলৈ বাই, জয় হিন্দ।